জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল নেকি সিদ্ধাৰ্থ শৰ্মা? সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু নাই। জুবিন গাৰ্গ গুচি গ'ল, কিন্তু পিছফালে এৰি থৈ গ'ল বহু প্ৰশ্ন। আৰু জুবিন গাৰ্গৰ মৃত্যু এক প্ৰকাৰে ৰহস্য হৈ পৰিছে সকলোৰে বাবে। ৰাজ্যজুৰি কেৱল এটাই চৰ্চা, জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছে, কোনে কৰিছে। সমগ্ৰ অসমে বিচাৰিছে ইয়াৰ তদন্ত। অৱশ্যে অখিল গগৈৰ পৰা আদি কৰি ৰাজ্যৰ জনতাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে। সকলোৰে সন্দেহ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। অৱশ্যে সেয়া কিমান সঁচা, কিমান মিছা, সেয়া ওলাব আৰক্ষীৰ তদন্ততহে। কিন্তু ইয়াৰ মাজতে আন এটা বিষয় চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। 23 ছেপ্টেম্বৰত সোণাপুৰত সম্পন্ন হয় জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়ত হেনো উপস্থিত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এতিয়া ইয়াকে লৈ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। একাংশ লোকৰ মতে শেষকৃত্যৰ সময়ত ভিআইপিৰ শাৰীত থিয় হৈ আছিল সিদ্ধাৰ্থ শৰ্মা। মুখখন গামোচাৰে ঢাকি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰিছিল সিদ্ধাৰ্থ শৰ্মাক। অৱশ্যে এই কথা কিমান দূৰ সঁচা, সেয়া ওলাব আৰক্ষীৰ তদন্ততহে।